ভাল লাগিল সমাজ মানুহ খং কমাব আগবাঢ়ি যাওক বেমাৰ চেমাৰ কাৰণে ধ্যান ল'ব আৰু মই আচলতে এইটো মোৰ পাব্লিক কৰিলে মনে মনে কৰা কাম যিকি নহওক ভাল লাগিল আপোনাৰ চেনেলটো ভাল হওক ডাঙৰ হওক তাৰে কামনা কৰিছোঁ আৰু ৰাইজে মৰম দিব কাৰণ আপোনালোকে ফ্ৰীকৈ দিয়া ছাবস্ক্ৰিপশ্যনটো তেখেতৰ বাবে বহুত মূল্যৱান কাৰণ সি সাহস আৰু উৎসাহ যোগায় হয়নে ছাবস্ক্ৰাইব কৰিব থেংক ইউ হাই দোস্ত আমি গিবন ফেষ্টিভেল চাবলৈ আহি আছোঁ আৰু শংকৰ গাড়ীতে আহিছোঁ বা শংকৰমে পিছফালে বহিছোঁ এইবাৰ দাদুৱে চলাইছে বাবলু আহিছে তাকে ডিম্পু বৰুৱাক চাম বুলি ভাবিছোঁ তাকে চাওঁচোন বাৰু ক'ৰ পাওঁগৈ কিমান দূৰ পাওঁগৈ বতৰ বৰ বেয়া বাকী সকলোখিনি দেখুৱাম সকলোকে আগবাঢ়ি লওঁ আগলৈ গৈ থাকোঁ কি হয়গৈ দেখা যাব আমি আহি পেলাই মৰিয়নি পাইছোঁহি মৰিয়নিত আমাৰ লগতে টুপি এটা কিনি আছে কেপ এটা মানে তাত অলপ বৰষুণ পৰিছে হয়তো বৰষুণ দিয়া সম্ভাৱনা আছে কাৰণে তেওঁ কেপ এটা কিনি লৈছে আৰু আমাৰ লগতে টুপি কিনি আছে বৰষুণ পৰিছে কাৰণে টুপি লৈ লৈছোঁ কিন্তু আমি গিবন ফেষ্টিভেল নেৰিছোঁ আৰু গিবনটো বাৰু নেদেখোঁ ৰাতি ক'ত গিবন দেখিম গিবন নেদেখোঁ কিন্তু আমি কেব কিনি লৈছোঁ মৰিয়নিত আৰু যাতে আমি বৰষুণৰ বাচিব যিসকল সদস্য আছিলে তেওঁলোকে আমাক লৈ আহিছে ইয়াত আচলতে সকলোৱে ভাত খোৱা হৈ গৈছে আৰু মানে দাদাৰ ঘৰত কিমান ধুনীয়াকৈ আয়োজন কৰিছে আৰু সকলোকে মানে অতিথিক মানে ইমান ধুনীয়া শুশ্ৰূষা কৰিছে আৰু দাদা ছোৱালী জেগা ন আৰু ভণ্টি সকলোকে চব দি ফুৰিছে দিয়া মোকো কেইটামান চব দিয়া এই ল'ৰাও আছে লগত চব দিছে চব কাম তাৰপিছত আমি যাম ডাইৰেক্ট গিবন ফেষ্টিভেল আৰু ডিম্পু বৰুৱা ইতিমধ্যে তাত আহি উপস্থিত হৈছেহি সকলোখিনি দেখুৱাম চাই যাব ভিডিঅ'টো আগলৈ আৰু আহি গম পাইছোঁ যে প্ৰাণদ্বীপৰ তাত এটা সংগীত অনুষ্ঠানো আছে তেওঁলোকলৈ যি প্ৰশ্ন আছে আপোনালোকে গুগলি বনাই সেই প্ৰশ্ন ডিম্পু বৰুৱা আৰু ভাল লাগিছে মানে ভাস্কৰ দত্তক কৰিব পাৰিব তেওঁলোকে ইমান ওচৰৰ পৰা ডিম্পুদাক লগ পাম বুলি ভবা নাছিলোঁ আৰু ভাস্কৰ দাই বহুত কামৰ মাজত পাইছেহি ডিম্পুদা কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আচলতে আপোনালোকৰ প্ৰশ্নসমূহ ৰেডি কৰি ৰাখিব আপুনিতো গিবন চালে গিবন চালো কেনেকুৱা গিবন দেখিলে নে নেদেখিলে বেলেগ বান্দৰ দেখিছো গিবন দেখা নাই প্ৰশ্নবিলাক আৰু ভাস্কৰ দাৰ লগত আহিছে ভাস্কৰ দাৰ লগত কেনেকুৱা লাগিছে আহি ভাস্কৰ দাটো আগতে আহি থাকে লোকেল মানুহ মই আৰু অলপ চালানি আৰু মই আহিলো আৰু সঁচাকৈ মই মানে আচৰিত হৈ কৈছোঁ ডিম্পু দা ভাস্কৰ দা মানে যেনেকুৱা মানুহ বুলি ভাবিছোঁ তেনেকুৱা নহয় একেবাৰে সাধাৰণ মানুহ আৰু ভাস্কৰ দাৰ প্ৰথম ভিডিঅ' চাইছিলোঁ মই গিবনৰ ওপৰত 3 বছৰমানৰ আগত ভাস্কৰ দা আজি আপুনি পুনৰ গিবন আহিছে কেনেকুৱা লাগিছে মজা খুব ভাল লাগিছে ডিম্পু গ'ল আৰু মেইন কথাটো এনেকুৱা ধৰণৰ যে আৰু আগতে আহিছিলোঁ অভয়াৰণ্যখন চাইছোঁ এইবাৰো চালোঁ কিন্তু এইবাৰ মহোৎসৱে এটা বেলেগ পৰ্যায়লৈ লৈ সেয়া খুব ভাল লাগিছে থেংক ইউ গিবন অভয়াৰণ্যত সোমালোঁ গিবন দেখা নাপালোঁ পাছে দুটা বান্দাত দেখা পাইছোঁ হৈ যাব কেতিয়াবা আহিম আৰু গিবন মহোৎসৱলৈকে মানে মহোৎসৱ নহয় গিবন অভয়াৰণ্যলৈকে আজি অলপ গৈ পিনে ভিডিঅ' বনাইছোঁ আৰু বহুত বেছি ভাল লাগিছে যে মোৰ ভিডিঅ' চোৱা মানুহ ইয়াত ইমান আছে আৰু মই কষ্ট কৰোঁ যে ভিডিঅ'খিনি যাতে ভালদৰে বনাব পাৰোঁ আৰু কি ক'ম সেইটো ৰিলৰ ভিডিঅ' আমদালি গাঠিছোঁ শুনিছিলে নে চবেই দেখিছিলে নে ভিডিঅ'টো এতিয়া সুধিম ৰিয়েল লাইফত আমি সেইটো কেতিয়া পাম ৰিয়েল লাইফত আমি কেতিয়া পাম সেইটো আপোনাৰ যদি মই পোনপটীয়াকৈ সুধোঁ আপোনাৰ বিয়া কেতিয়া যদিও মামাই কৈছে 22 বছৰৰ পৰা 30 বছৰৰ ভিতৰত পাতবা লাগে তথাপিতো থাকে বাৰু 32-33 মানলৈকে পাৰফেক্ট এজ এতিয়া মোৰ ধৰক বৰ্তমান 27 হৈ গ'ল 27 তো আছে আৰু আমাৰ অসমখন কেনেকুৱা লাগে বিশ্বৰ তুলনা কাৰণ যিহেতু আমি অসমীয়া আপুনি গোটেই বিশ্ব ঘূৰি আহিছে কাটাৰ গৈছে আপুনি ক'ত গৈছে ইংলেণ্ড গৈছে কিন্তু আমি বাহিৰৰ দেশৰ তুলনাত ফুৰিব গৈছে আমাৰ অসমখন কেনেকুৱা হয় মানে এইটো কি আৰু আমি য'ত জন্মিছোঁ বা অসমখনৰ দৰেতো হ'ব নোৱাৰে কোনো আপুনি পৃথিৱীৰ য'তেই নাযাওক কিয় পৃথিৱীৰ বাহিৰত যাওক মংগল গ্ৰহ যাওক অসমে ভূপেন দাই এনে কোৱা নাই যে গোটেই জীৱন ঘূৰিলেও অসম দেশৰ দৰে নাপাওঁ ৰসাল মাটি ঠিক তেনেকুৱাই আৰু গতিকে অসমখন কিন্তু অসমখন ভাল পালে নহ'ব আমি বাহিৰত যি কাম নকৰোঁ সেইটো অসমতো নকৰিব লাগিব ন এতিয়া ধৰক বাহিৰত আমি যাওঁ চাব বাহিৰত গ'লে কি আমি ৰাস্তাই ঘাটাই পিক চিক নেপেলাওঁ চিপছ পেকেট পেলাই ৰাস্তাত পেলাই নিদিওঁ কিন্তু অসমত পূৰা আমাৰ ঠাই যি ইচ্ছা সেই কৰিম সেইটো নহয় আমি অসমখনক নিজৰ বুলি ভাবি নিজৰ ঘৰৰ দৰে ভাবি ভালকৈ ৰাখিলেহে ই ভালদৰে থাকিব অসম গালি পাৰে মানুহে তাৰপিছত তেনেকৈ চলালোঁ তেতিয়া গম পোৱা নাছিলোঁ যে অসমত ইউটিউব চলিব বুলি 2 দিনমানৰ পিছত ডিম্পুক দেখিলোঁ আৰু ইয়াৰ ভিডিঅ' দেখোন খুব চলে তাৰপিছত মই ভাবিবলৈ আৰম্ভ কৰিলোঁ একদম সঁচা কথা কৈছোঁ পূৰ্বাঞ্চল নামটো মই লেটিং কৰি থাকোঁতে বিচাৰি পালোঁ
আৰু নাই বহুত ভাল ভাল চিন্তা সেই সময়ত আহে একদম চকুটো মুঠি পেলাই ভাবিবচোন তেতিয়া আহে আৰু কথাটো এতিয়া এনেকুৱা ধৰণৰ তেতিয়া আপোনাৰ নিউজ চেনেলবিলাক যি এতিয়া ৰেঙনি ৰামধেনু যিটো আপোনাৰ ডিজিটেল মাধ্যমলৈ অহা নাছিল তেতিয়া মোৰ কনচেপ্টটো আছিল তেনেকুৱা মই সেই চেল্ফি হিচাপত লৈ ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ তো তেনেকৈ আৰম্ভণি কৰিলোঁ গিবনৰ ভিডিঅ'টো এতিয়াও চলি আছে আজিও ইভেন মই কিছুমান এই বান্দৰ প্ৰজাতিকেইটাৰ কাৰণে সেই ভিডিঅ'টো মই আকৌ ৰিপিট কৰি চাব লগা হৈছে তো ভাল লাগিছে আৰু পৰিৱেশ একেই হৈ আছে কিন্তু মানুহৰ মাজত গিবনৰ পপুলাৰিটি অলপ বাঢ়ি গৈছে সেয়াই ভাল মোবাইল আৰু মই চব ভিডিঅ' মোবাইলেৰে বনাওঁ কেমেৰাৰে নাই এনেকৈ মোবাইলটো লওঁ এনেকৈ লওঁ আৰু মোবাইলৰ যিহেতু আমি সকলোৱে জানো যে মোবাইলৰ আগৰ কেমেৰাটোতকৈ পিছৰ কেমেৰাটোৰ অলপমান পাৱাৰ বেছি পিছৰ পিনে 3টা আছে আগৰ পিনে মাত্ৰ 1টা তো মই পিছতটোৰে ভিডিঅ' বনাওঁ এনেকুৱাকৈ এইটো মানে মই চাব নালাগে আৰু বহুত দিন এনেকৈ ধৰি ধৰি অভ্যাস হৈ গৈছে যে মুখখন ক'ত আহে এনেকৈ চাব পাৰোঁ তাৰপিছত এনেকুৱাকৈ লৈ পিনে এনেকুৱাকৈ কওঁ যে সেই বস্তু মই আছোঁ বৰ্তমান গিবন মানে জংঘল হওক আৰু ইয়াত বহুত বোলে বান্দৰ দেখা পায় তো বলকচোন আজি বান্দৰ চাব চেষ্টা কৰোঁ চাওঁ দেখোঁ কি কৰোঁ মোৰ লগত এয়া ভাস্কৰটো আহিছে ইয়াৰ লোকেল মানুহ এনেকুৱা থাকোঁতে আৰু মানে মানুহৰ ইমান ভিৰ হৈ গৈছে নিচিনা ডিম্পু ভাই প্ৰায় গোটেই চবে বেৰি থৈছে চব ফালৰ পৰা ডিম্পু ভাই কোনফালে কি কৰিব আচলতে মানে এইটোৱে মূল মঞ্চ গিবন ফেষ্টিভেলৰ মূল মঞ্চ ইয়াতে আপোনাৰ প্ৰথমবাৰৰ বাবে গিবন ফেষ্টিভেল আজি অনুষ্ঠিত কৰা হৈছে আৰু আমি আশা কৰিছোঁ অসমৰ ৰাইজে গোটেই বিশ্বৰ ৰাইজে দেখক যে গিবন ফেষ্টিভেল প্ৰতি বছৰে ইয়াকে ডাঙৰ হৈ যাওক আৰু সকলো যাতে আহক এই গিবন ফেষ্টিভেললৈ কাৰণ যিহেতু প্ৰথম বৰ্ষ ডিম্পু বৰুৱা আৰু ভাস্কৰ দত্ত আহিছে খুব সুন্দৰ হৈছে ইয়াৰ ভিতৰত গীত অনুষ্ঠান আছে আৰু পাৰ নোপোৱা দৰ্শক আচলতে আজি যে গিবন ফেষ্টিভেল হ'ল আচলতে গোটেই অসমে দেখিছে গোটেই ভাৰতবৰ্ষই দেখিব গোটেই বিশ্ব দেখিব যিহেতু ডিম্পু বৰুৱা আৰু ভাস্কৰ দত্তৰ নিচিনা ডাঙৰ ডাঙৰ ইউটিউবাৰ ইয়ালৈ আহিছে আৰু এই অনুষ্ঠানখিনি হোৱাৰ আৰু মানুহকেইজন কোন আপোনালোকে গম পায়নে এয়া মই দাদাক চিনাকি কৰি দিছোঁ হয় হয় মোৰ নাম নমস্কাৰ মোৰ নাম ৰূপম চুৰী মই নকচাৰীৰ এজন বাসিন্দা শিক্ষিত সমাজৰ এজন সচেতন ব্যক্তি বুলি অনুভৱ কৰোঁ আৰু যিহেতুকে গিবন মহোৎসৱৰ গিবন ফেষ্টিভেলটো এতিয়া নহয় আমি বহুত লেট হৈছে আমাৰ গিবন এই জীৱন ঘলক বান্দৰটোৰ ওপৰত যিটো অতীত এছিয়া মহাদেশত এইটো লুপ্তপ্ৰায় প্ৰাণী হৈ গৈছে এইটো কেতিয়াবা আমাৰ ফেষ্টিভেল হ'ব লাগিছিলে আমাৰ বহুত লেট হৈছে যিকোনো এইটো আৰম্ভণি আমি ভাবিছোঁ আমি এইটো আহ্বান জনাইছোঁ সচেতন যে প্ৰত্যেক বছৰে আমাৰ গিবন মহোৎসৱটো আমি বজাই ৰাখিব লাগিব আৰু এই গিবন বান্দৰটো যিহেতুকে ভাৰতবৰ্ষত 13টা প্ৰজাতিৰ ভিতৰত 9টা প্ৰজাতি ভাৰতত তাৰে ভিতৰত এটা লুপ্তপ্ৰায় যে ওৱান অফ দ্য মষ্ট এণ্ড পপুলাৰ লেংগুৱেজত মংকি is available in India and particularly Jorhat district in it is known as heritage in national heritage person area so সেইকাৰণে মই ভাবোঁ আপোনালোকৰ এই ইউটিউবৰ যিটো আপোনাৰ আহিছে এই বস্তু আপোনাৰ পাব্লিচিটিৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাতিলে নানামে গছৰ পৰা গিবনক চাবলৈ হয় হয় মানুহৰ যিটো জেনেটিক 95% ক্ৰমজমৰ চিমিলাৰিটিজ আপুনি গম পাওক মানুহৰ ক্ৰমজমৰ 95% চিমিলাৰিটিজ মানে 5% বাকী মানুহ হুবহু মানুহৰ চিমিলাৰিটিজ সিহঁতৰ বংশগত নিজৰ ফেমিলিৰ লগত নিজৰ বিয়া নাপাতে বেলেগ দুখন গাঁও আছে আপুনি এটা চিন্তা কৰিব গিবন অভয়াৰণ্যত 2টা ডিভিজন আছে ৰেল ক্ৰছিঙৰ 2টা ডিভিজন 2টা গাঁও আছে ইখন গাঁৱৰ লগত ফেমিলি বিয়া নাপাতে 95% ক্ৰমজম চিমিলাৰিটিজ কিমান চাইণ্টিফিক ইভেণ্ট আছে চাইণ্টিফিক তথ্য আছে এই পানীটো আমি জীয়াই ৰখা দৰকাৰ এই পানীটোৰ দ্বাৰা আমি বহুতখিনি মেডিকেল কেমিকেল কিছুমান দৰৱ কিছুমান ৰিচাৰ্চ কৰিব পাৰি সেইকাৰণে আমি এইটো অতি যাৱতীয় বনাই এইটো বিশ্বৰ এটা সম্পদ সেইকাৰণে জীয়াই ৰখা প্ৰয়াস কৰিব লাগে সেইকাৰণে আমি সচেতন ব্যক্তি চৰকাৰ প্ৰতিপক্ষকে জীয়াই ৰাখিবলৈ আমি আহ্বান জনাইছোঁ ধন্যবাদ গোটেই বিশ্বত মানে বিলুপ্তপ্ৰায় বস্তু গিবন সকলোৱে গিবনৰ বিষয়ে গম পাইছে ইতিমধ্যে আৰু গিবন ফেষ্টিভেল এয়া প্ৰথম বৰ্ষ খুব ধুমধামে আয়োজন কৰা হৈছে আমি আশা কৰিছোঁ অহা বছৰলৈ গিবন ফেষ্টিভেল ইয়াতকৈ ডাঙৰ হ'ব আৰু সকলো গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ সকলো ৰাইজ আহক অনুষ্ঠানটোত আমাক মানে বিশেষভাৱে সহায় কৰা আদিৰ পৰা অন্তলৈকে মেইন যুৱকজন হৈছে এইজন আৰু তেখেতে আমাক গোটেই অনুষ্ঠানটোত মানে ইমান সুন্দৰভাৱে ডিম্পু বৰুৱা ভাস্কৰ দত্তক লগ পাবলৈ আৰু গোটেই অনুষ্ঠানটোত আমাক ভিডিঅ' কৰাৰ যিখিনি সহায় কৰি দিলে আমি দেখা ওচৰত সদায় ইনি হৈ থাকিম আৰু খুব ভাল লাগিলে আকৌ আহিম ইয়ালৈ আৰু মানুহখিনি খুব মৰম বঢ়িয়া ভাল লাগিছে সকলো মানে ওলাই আহিছে গিবন মহোৎসৱলৈ প্ৰথম বৰ্ষ যিহেতু অহা বছৰলৈ হয়তো ইয়াতকৈও বহুত ডাঙৰ হ'ব আৰু কিমান সুন্দৰকৈ মই যে এজোপা গছজোপাত এখনো পাত নাই কিন্তু চাৰিফালে লাইট দি দিছে সকলো চেল্ফি মত ব্যস্ত হৈ গৈছে খুব সুন্দৰ পৰিৱেশ আৰু এটা হাৰ্ট বনাইছে বাঁহেৰে
বাঁহেৰে এটা হাৰ্ট বনাইছে, আপোনালোকক দেখুৱাইছোঁ মই। তাত চেলফি হৈছে, সকলো কিমান সুন্দৰ এটা পৰিৱেশ। লিখা আছে আপোনালৈ স্বাগতম, বিনন্দিয়া ধৰণী প্ৰজন্ম শকতি, অ মোৰ সেউজী দেশ। শিশুক পুলি ৰোৱাৰ লগতে পোহপাল কৰিবলৈ শিকাওক, জ্ঞান হ'লে গছ থাকিব, আকাশৰ গৌৰৱ ধৰণী। খুব সুন্দৰ সুন্দৰ বাৰ্তা। আৰু গিবন মহোৎসৱ আচলতে গীতৰ অনুষ্ঠান আৰম্ভ হ'বলৈ বহুত দেৰি আছে, আৰু সেইকাৰণে আমি এতিয়া ঘৰলৈ যাম বুলি চিন্তা কৰিছোঁ, যিহেতু সময় যথেষ্টখিনি হৈছে। আৰু আমাৰ এই গিবন মহোৎসৱৰ ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় জনাব। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানতে সামৰিছোঁ। গিবন মহোৎসৱৰ সকলো কৰ্মকৰ্তালৈ শুভেচ্ছা থাকিলে, সকলো দৰ্শকলৈ ধন্যবাদ। জয় অসম।